আৰু ব'লক আজি অকণমান থলুৱা জুতিৰ সোৱাদ লওঁ। এয়া ৰাতিপুৱাতে তিয়াই লৈছোঁ মই অকণমান মচুৰ দালি, ধুই ধাই আকৌ পানী দি থৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া মই এডিটিং কৰাৰ সময়টো হৈছে 4টা বাজি গৈছে। আৰু এয়া দালিখিনি এটা পেষ্ট বনাই লৈছোঁ আৰু ব'লক এয়া দি দিছোঁ এটা পাত্ৰলৈ। কেনেকৈনো কি কৰোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইফালে দিছোঁ অকণমান নিমখ আৰু অকণমান ইয়াতে মই বেকিং পাউডাৰ দিছোঁ আৰু সেইফালে কেইটামান বাৰীৰ ভেন্দি ছিঙি আনি থৈছে আৰু এয়া কেইটামান মই এয়া কৰিছোঁ ঢেকীয়া অকণমান দি পেলাই দুটামান বৰ মই এওঁৰ কাৰণে ৰেডি কৰি লৈছোঁ। একচুৱেলি এইটো নহয়, মই এওঁ যিহেতু যোৱাৰ আগে আগে বনাই খুৱাব নোৱাৰিলোঁ, গতিকে এনেকৈ এওঁ কাঁহীখনত দি লৈছোঁ আৰু এওঁ পঠিয়াই লৈছোঁ। ভাবিছোঁ দিনৰ কাৰণে কিবা এটা বনাওঁ। আজি ঢেকীয়া আৰু অমৰাৰে বৰৰ টেঙা বনাওঁ, বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি গাটো বেয়া, ৰাতিৰে পৰা জ্বৰ উঠিছে। এইখিনি কৰি মেলি লৈ মেডিচিন খাব লাগিব, খাই পেলাই শুই থাকিম। মই ঢেকীয়া অলপ কাটি থৈয়ে দিছোঁ, ঢেকীয়া আৰু আলু। এয়া ইয়াত মই অমৰা বেছি ব্যৱহাৰ নকৰোঁ, দুটাই কৰিম, যিহেতু টেঙা হ'ব বেছি হ'লে। আৰু প্ৰথমতে বৰকেইটা ভাজি লওঁ। আৰু এয়া অলপ ভজা হৈ গ'ল আৰু কেইটামান আছে, সেইকেইটাও মই তেলত দি ল'লোঁ। আৰু বাকী অকণমানত মই কি কৰিছোঁ, ভাজি খাবৰ কাৰণে পদিনা পাত এনেকৈ কুটি দিছোঁ। আপোনালোকে ডাঙৰ ডাঙৰকৈও দিব পাৰে, মই এনেকৈয়ে কুটি দিছোঁ। আৰু যিহেতু মোৰো আজি জ্বৰ, গাটো বেয়া, মুখত ৰুচি নাই, মাৰো তেনেকুৱা হৈ আছে, বোলো দুটামান এনেকৈও ভাজি থৈ দিওঁচোন। আৰু যদি এনেকৈ পদিনা পাতেৰে বৰ ভাজি খোৱা নাই, খাই চাবচোন। নৰসিংহৰ পাত দিলেও ভাল লাগে, পদিনা দিও কিন্তু বহুত ভাল লাগে। এইফালে মই অকণমান ক'লা জিৰা, তাতে দিছোঁ অকণমান নহৰু। আপোনালোকে ইচ্ছা যদি নকৰে নহৰু নিদিলেও কথা নাই, দিলে কিন্তু ভাল লাগে। আৰু ইয়াত দি দিছোঁ মই ঢেকীয়া আৰু আলু। আৰু ইয়াতে মই একো বেছি মা মছলা নিদিওঁ, ইয়াতে খালি মই নিমখ হালধি ব্যৱহাৰ কৰিছোঁ। আৰু অমৰা কেইটুকুৰ যিহেতু কোমল, গতিকে মই টুকুৰা টুকুৰ কৰি দিছোঁ। খাবলৈ কিন্তু বিৰাট ভাল হৈছিলে। অলপ ভজা যোৱাৰ পিছত দি দিছোঁ এই যে বৰৰ পেষ্ট আছিলে, সেইটো অখালি পেলাই দি দিছোঁ। আৰু এয়া চাওক, এতিয়া ভজা যোৱাত দি দিছোঁ পানী। এনেও ঢেকীয়াৰ আঞ্জাখন খাবলৈ বিৰাটেই ভাল লাগে, টেঙা আঞ্জাখন। আৰু ইয়াতে যদি পৰি যায় অমৰা, তেনেহ'লে আৰু কি লাগিছে কওকচোন। আমাৰ পেটৰ কাৰণেও বা শৰীৰৰ কাৰণেও বহুত উপকাৰী। আৰু উতলা হাত মই দি দিছোঁ ইয়াতে বৰকেইটা। মোৰ জৰিয়া মুখতো ভাল লাগিছে, মানে মই ইয়াত অকণমান জলকীয়া মোহাৰি খাইছোঁ। আৰু এয়া মোৰ চাইছোঁ আঞ্জাখন হৈয়ে গৈছে, ব'লক এতিয়া নমাই থৈ দিওঁ। আৰু আজি কৈছোঁৱে গাটো একদম বেয়া। এয়া দিছোঁ অকণমান পদিনা পাত, মানে মান ধনিয়াৰ পাত। আৰু তাৰপাছতে এয়া বোলো গৰমে গৰমে খাম, সেইকাৰণে হটকেছতেই থৈ দিছোঁ। অৱশ্যে তেতিয়া খাবৰ হোৱা নাই। ভাবিছোঁ মেডিচিন এটা খাই লৈ পেলাই অলপ দেৰি শুই দিওঁ, তেতিয়া মোৰ গাটো ভাল লাগিব। আৰু পিছে তেতিয়া আৰু মোৰ মেডিচিন খোৱা নহ'ল। অকণমান জলকীয়াও এয়া পেলাই থৈছোঁ, তেতিয়া মোৰ মেডিচিন খোৱা নহ'ল। অন্যান্য দুই এটা কাম আছিল, কৰি ল'লোঁ। ভাত খাই উঠিহে মেডিচিন এটা খাই শুই এতিয়াহে মই এয়া ব্লগৰ কাম কৰিছোঁ। আৰু এইফালে আঞ্জাখন হোৱাৰ পাছত লৈছোঁ ভেন্দি ভাজিবলৈ। মই কৈছিলোঁৱে নহয় বাৰীৰে ভেন্দি কেইটামান আনি থোৱা আছে বুলি। বাৰীৰ ভেন্দিকেইটা খাবলৈ বহুত ভাল লাগে। আৰু সেইকেইটাও কাটি কুটি থৈ দিছোঁ, বোলো এতিয়া এনেকৈয়ে বনাওঁ। অকণমান জিৰাই ফুটাই লৈছোঁ। মই ইয়াত পিঁয়াজ চিয়াজ ব্যৱহাৰ কৰা নাই, আচলতে মোৰ পিঁয়াজ দিলে বেছি ভাল লাগে, কিন্তু মোৰ ঠাণ্ডা পানী চুই চুই মানে এয়া কৰিব মন যোৱা নাই, মানে কাটি থাকিব মন যোৱা নাই। এয়া আলু আৰু ভেন্দিটো মই দীঘলীয়া দীঘলীয়াকৈ কাটিছোঁ। যিহেতু ছিঙি অনাৰ পাছতে অকণমান তাত বিজলুৱাটো বেছিকৈ থাকে, সেইকাৰণে এনেকৈ ফালি দিছোঁ, যাতে বিজল ভাৱটো সোনকালে নাইকিয়া হৈ যায়। আৰু এনেকৈ কোনে ভাল পায় বাৰু ভেন্দি ভাজি খাই? মোৰ হ'লে বিৰাটেই প্ৰিয় ভেন্দি ভাজি, লগত যদি টেঙা, আৰু কি লাগিছে। আৰু ইয়াত অকল নিমখ হালধি দিছোঁ দেই। মই কৈছোঁ আজি বিশেষ একদম মেহনতি কৰি বনোৱা নাইকিয়া, যিহেতু মোৰ ঠাণ্ডা পানী চুলেই গাটো বেয়া লাগে, খুব হাঁচি আহে, সেইকাৰণে এনেকৈয়ে কৰি থৈছোঁ। আৰু ইফালে আছে দালি, আৰু জায়েও মোক ভাজি দি গৈছিলে, লাও ভাজি। গতিকে এনেকৈয়ে দুপৰীয়াৰ ভাতকেইটা আৰু টেষ্টি হৈছে জানেনে। আৰু তেন্তে আজিলৈ আহোঁ।